সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ BTC সমানৰক্ষী সমিতিৰ উদ্যোগত তামোলপুৰ জিলাৰ গোৰেশ্বৰৰ পৰা গৰিয়ামৰীয়া দেশী এই জনগোষ্ঠী তিনিটাৰ যি আমাৰ মূল মৌলিক সমস্যা, সেই সমস্যাসমূহৰ সমাধানৰ কাৰণে আজি আমি অসম চৰকাৰৰ কোভিড পৰিস্থিতিৰ পিছতো যি SOP, সেই SOPৰ প্ৰতি আমি সন্মান জনাই সীমিত সংখ্যক লোকেৰে আমি আজি এই পদযাত্ৰা কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। গোৰেশ্বৰৰ পৰা আমি কোকৰাঝাৰলৈ সুদীৰ্ঘ 6 দিন কাৰ্যসূচী হ'ব আমাৰ। এই কাৰ্যসূচীত আমাৰ মূল সমস্যা হ'ল BTRত যি গৰিয়ামৰীয়া দেশীৰ যি ৰাজনৈতিক অধিকাৰ আজি ভুলুণ্ঠিত হৈছে, এই অধিকাৰ আমি পাব বিচাৰোঁ। আমাক যি সংৰক্ষিত জনগোষ্ঠীৰ মৰ্যাদা আমি বিচাৰোঁ। ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াত যি আমাৰ ভূমিৰ প্ৰতি যিটো এটা সন্দেহন আহিছে, তাৰ প্ৰতি আমি BTRৰ চিফ লগতে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি আহ্বান জনাইছোঁ যে অসমৰ জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ এই গৰিয়ামৰীয়া দেশীসকল বিভিন্ন ক্ষেত্ৰত লাঞ্ছিত, বঞ্চিত, অৱহেলিত হৈছে। কিন্তু আজি তেওঁলোকে অসম চৰকাৰে কৈছে যে গৰিয়া উন্নয়ন পৰিষদ, গৰিয়া ডেভেলপমেণ্টৰ কাৰণে 100 কোটি টকা আবণ্টন দিব। কিন্তু আজি সেইসমূহ ঘোষণা হৈ থাকিল। উন্নয়ন নিগম দিছে, তাৰ বাবে ধন্যবাদ জনাইছোঁ। কিন্তু উন্নয়ন নিগমৰ যিসমূহ দফা কাৰ্যকৰী কৰিব লাগে, তেওঁলোকে কিন্তু এতিয়ালৈকে কিন্তু কাৰ্যকৰী কৰাৰ কাৰণে কোনো এটা ব্যৱস্থা লোৱা নাই। তাৰ বাবে আজি এই কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, BTC চিফ প্ৰমোদ বড়ো ডাঙৰীয়াকো আহ্বান জনাইছোঁ যে BTRত বসবাস কৰা যিসমূহ গৰিয়ামৰীয়া দেশীয় জনগোষ্ঠীসমূহৰ যি হিত মৰ্যাদা আমি বিচাৰোঁ, আমাক ভূমিৰ অধিকাৰ লাগে, আমাক ৰাজনৈতিক অধিকাৰ লাগে। দুৰ্ভাগ্যবশতঃ আপোনালোকে জানে যে BTC পৰিষদত এতিয়ালৈ আমি গৰিয়ামৰীয়া দেশীৰ কোনো পাৰ্টিচিপেট আমি অংশগ্ৰহণ আমাৰ নাই। কিয় নাই? আমি কেৱল ভোট বেংক হৈ কিয় থাকোঁ? যে অসমৰ জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ বিভিন্ন ক্ষেত্ৰত ভাষা, সাহিত্য, সংস্কৃতিৰ ক্ষেত্ৰত এই গৰিয়ামৰীয়াসকলৰ অনবদ্য ভূমিকা আছে। কিন্তু এতিয়ালৈ চৰকাৰে কোনো আমাৰ সমস্যা, সেই সমস্যাসমূহৰ প্ৰতি আওকাণ নিদি তেওঁলোকে কেৱল টুকাৰ ফেন মাৰি তেওঁলোকে বিধানসভাত কৈ আছে, তেওঁলোকে অন্য স্থানত কৈছে যে গৰিয়াসকলক অমুক কৰিম, তমুক কৰিম। তেওঁলোকে কিন্তু এই ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা কৰাৰ কাৰণে সিদ্ধান্ত লোৱা নাই। সেই যুগতে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী BTC চিফ প্ৰমোদ বড়ো ডাঙৰীয়াকো কৈছোঁ যে BTRত বসবাস কৰা থাকোঁতে লগতে অসমৰ থকা যিসকল গৰিয়ামৰীয়া দেখি এই 45 লাখ বা 50 লাখ মানুহৰ যি জীৱন নিৰ্বিঘাত যি তেওঁলোকৰ যি মৌলিক সমস্যা, সেই সমস্যাসমূহ যাতে তেওঁলোকে আন্তৰিকতা গ্ৰহণ কৰে, তাৰ বাবে মই সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ পৰা বিনম্ৰতাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ। সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ BTR সমন্বয় সমিতিৰ উদ্যোগত আৰু বিভিন্ন জিলা সমিতিৰ সহযোগত আমি তামোলপুৰ জিলাৰ গোৰেশ্বৰৰ পৰা কোকৰাঝাৰলৈ পদযাত্ৰা কাৰ্যসূচী হাতত লৈছোঁ। ইয়াৰ মূল কাৰণ হ'ল BTR বসবাস কৰা গৰিয়ামৰীয়া দেশী লোকসকলক সংৰক্ষিত জনগোষ্ঠীৰ তালিকাত অন্তৰ্ভুক্ত কৰা, BTC পৰিষদত ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰা, ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ লগতে BTR অঞ্চলত গৰিয়ামৰীয়া দেশী লোকসকলক ভূমিৰ অধিকাৰৰ লগতে বিক্ৰী হস্তান্তৰৰ ব্যৱস্থা কৰা, BTC পৰিষদত সুকীয়াকৈ গৰিয়া দেশী উন্নয়ন বৰ্ড গঠন কৰা আৰু BTC পৰিষদৰ বিভিন্ন নিকায় নিগমসমূহত গৰিয়ামৰীয়া দেশী লোকসকলে আসন সংৰক্ষণৰ ব্যৱস্থা কৰাৰ বাবে আজি এই পদযাত্ৰা কাৰ্যসূচী হাতত লৈছোঁ। আৰু আমি এই পদযাত্ৰা গোৰেশ্বৰৰ পৰা কোকৰাঝাৰলৈ গৈ কোকৰাঝাৰ অধ্যক্ষ সচিব মহোদয়ৰ জৰিয়তে BTC চিফ মহোদয়লৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰিম আৰু কোকৰাঝাৰ উপায়ুক্ত মহোদয়তে মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰিম। যদি এই স্মাৰকপত্ৰটো যদি আমাৰ ৰাজ্য চৰকাৰ তাতে BTC প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে আমি সমগ্ৰ ৰাজ্যৰ সহযোগত ইয়াতকৈ জংগী আন্দোলন গঢ়ি দিবলৈ কুণ্ঠবোধ নকৰিম। কিমানকেইটা দাবী লৈ আপোনালোকে আজি পদযাত্ৰা ওলাইছে? 5টা। কেইজন লোক যাব ইয়াৰ পৰা? এতিয়া আমি ধাৰাবাহিকভাৱে 10 জন থাকিম আৰু আমাৰ লগত প্ৰত্যেকখন আঞ্চলিক আৰু প্ৰতিখন জিলা সমিতি আমাক সহযোগ কৰিব, কেন্দ্ৰীয় সমিতি বিষয়সকলে আমাক সহযোগ কৰিব। কেইদিন সময় লাগিব? আমি অনুমানিত ধৰি লৈছোঁ 6 দিন।